যেটো সরকার গঠন কৰিবলৈ গৈ আছে ইয়াৰে অৰ্থেটিং চেৰিমনি আছে সেইটো বিষয়লৈ আমি এতিয়া চৰকাৰ যেটো বনাবলৈ গৈ আছে যেটো সময়ো নাই এই হিচাপত আমি ফেমিলি আলোচনা কৰিছে যে অৰ্থেটিঙৰ পিছত যেটো চৰকাৰত বহিব আমি কি কাম কৰি যাম এইটো লৈ খুব সিরিয়াসলি ডিসকাশন হয়েছে আৰু আমি আসলতে বিপিএফ হিসাবে অকলে নির্বাচন খেলছি সবাই জানে আমি বিপিএফ হিসাবে 28 সিট পাইছে সেইটো সবেও জানে তো এতিয়া আমার কথাটো হল বিপিএফৰ হয় বিপিএফে 28 সিট পাইছে অকলে সরকার গঠন কৰিব পাৰে এইটো কোনো কনফিউশন হ'ব নালাগে কিন্তু আমাৰ বিপিএফৰ নেতা কৰ্মীসকলে যিখিনি PMB বডি বা ডিষ্ট্ৰিক্ট বডি বা চেণ্ট্ৰেলত যিখিনি কৰ্মীসকল আছে চবেই চিন্তা কৰিছে যদি বিপিএফ BTC সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ লোকসকলৰ যিটো উন্নয়নৰ কথা কৈ আহিছোঁ বা BTC নিৰ্বাচনৰ ইলেকশ্যন প্ৰচাৰ অভিযানৰ প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে বা কাম কৰিম সেইটো কৰিম বুলি কৈ আহিছে সেইটো যদি হ'ব লাগে ছাকচেছ হ'ব লাগে তেতিয়াহ'লে আমি সঁচাকৈ বিপিএফে অকলে পাৰিব না নাই সেইটো বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে সঁচাকৈ খুব মানে চিন্তাজনক আৰু সিৰিয়াছ আমাৰ মাজত ডিছকাশ্যন হৈছে ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছোঁ বা ডিচিশ্যনত আনিব পাৰিছোঁ যদি বিজেপি এলায়েন্স NDA বা বিজেপিয়ে UPPL দলক যদি NDA পৰা বাদ দিব পাৰে তেতিয়াহ'লে বিপিএফ দল হিচাপে NDA লগত থকাত কোনো আপত্তি নাই আৰু আমাৰ যিখিনি ইলেকশ্যন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে সেইবিলাকৰ ওপৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ NDA থকা পিছত বা আমি NDA থাকিম তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই চিধা কথা UPPL থাকিলে বিপিএফ নাথাকিব যদি UPPLক বাদ দিব পাৰে তেতিয়া বিপিএফে বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব আৰু আমাৰ কিছুমান ডিমাণ্ডছ আছে BTC উন্নয়নৰ স্বাৰ্থত সেইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই NDA থকাৰ সেইখিনি ডিচিশ্যন আমাৰ মাজত আহি স্পষ্ট কথা শিকিম স্যার বিজেপিয়ে যদি UPPLক NDAৰ পৰা বাদ দিয়ে তেনেহ'লে BPFে কি বিজেপিৰ লগত এলায়েন্স চৰকাৰ কৰিব নেকি BTCত চৰকাৰৰ কথা পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ কৰিব লাগে ইয়াৰ পিছতহে চৰকাৰ প্ৰথম এলায়েন্সটো ক্লিয়াৰ আমি কৈছিলোঁ যে UPPLক বাদ দিয়ক আমি NDAত সোমাই যাওঁ তেতিয়া ক্লিয়াৰ হৈ গ'ল তেতিয়া বিজেপিক লৈ পেলাই চৰকাৰ কৰে নকৰে সেইটো অট'মেটিক ইনক্লাইন সেইটোৱে UPPLক বাদ দিয়ক আমি বিজেপিৰ লগত NDAৰ লগত থাকি পেলাই আমি চৰকাৰ গঠন কৰিম আমি চৰকাৰ গঠন কৰিম মানে এলায়েন্সত